মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি যোৱাটো ভিডিঅ' লেসনত অনুশীলনী 2.2 কুৱেশ্যন নম্বৰ 5 লৈকে কৰিছিলোঁ কুৱেশ্যন নম্বৰ 5 টো তোমালোকক নিজে কৰিবলৈ কৈছিলোঁ তোমালোকে সকলোৱে হয়তো নিজে কৰিছা আৰু কৰিব নোৱাৰিলে তোমালোকে মোক সুধিব পাৰা মোৰ WhatsApp যোগে আজি আমি হেইটো অনুশীলনীৰে 6 নম্বৰ কুৱেশ্যনৰ পৰা 10 নম্বৰ কুৱেশ্যনলৈকে কৰিম তেন্তে আহা আমি আগবাঢ়ো 6 নম্বৰ কুৱেশ্যনটো কৈছে যে এটা বিষমবাহু ত্ৰিভুজ মানে হৈছে ত্ৰিভুজৰ তিনিটা বাহুৰ ইটো আনটোৰ লগত সমান নহয় তেনেবোৰ ত্ৰিভুজক বিষমবাহু ত্ৰিভুজ বুলি কোৱা হয় এটা বিষমবাহু ত্ৰিভুজৰ প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি প্ৰথম বাহুটো কাৰ লগত তুলনা কৰিছে তৃতীয় বাহুটোৰ লগত তুলনা কৰিছে আৰু পিছত কৈছে যে আৰু দ্বিতীয় বাহু তৃতীয় বাহুৰ দুগুণতকৈ 5 সেন্টিমিটাৰ কম হয় ইয়াত প্ৰথম বাহু আৰু দ্বিতীয় বাহুটো দুইটাই তৃতীয় বাহুৰ লগত তুলনা কৰিছে ঠিক আছে এতিয়া তোমালোকক ত্ৰিভুজৰ পৰিসীমাটো যদি 29 সেন্টিমিটাৰ হয় তোমালোকক দিয়া আছে ত্ৰিভুজৰ পৰিসীমাটো কেনেকৈ উলিওৱা হয় ত্ৰিভুজৰ তিনডাল বাহু যোগ কৰিলে ত্ৰিভুজটোৰ পৰিসীমা পোৱা যাব তেন্তে তোমালোকক উলিয়াব লাগে তিনিডাল বাহুৰ যোগ ইয়াৰ সমাধানটো আমি কেনেকৈ কৰিলো চাওঁ আহা মই অলপ জুম কৰি দিছো যিহেতু প্ৰথম বাহুটো আৰু দ্বিতীয় বাহুটো তৃতীয় বাহুৰ লগত তুলনা কৰিছে গতিকে আমি প্ৰথমে তৃতীয় বাহুৰ দৈৰ্ঘ্যটো ধৰি লওঁ x সেন্টিমিটাৰ বুলি ধৰি লওঁ তেন্তে আমি প্ৰথম বাহুটো কুৱেশ্যনৰ মতে পাম x + 2 আৰু সেকেন্ড বাহুটোৰ দৈৰ্ঘ্য পাম 2x - 5 এই গোটেই তিনিটা বাহু যোগ কৰি পিনে আমি ত্ৰিভুজৰ পৰিসীমাটো পাম আৰু সেই পৰিসীমাটো আমাক কিমান দিয়া আছে 29 সেন্টিমিটাৰ আৰু এইটো হৈ গ'ল আমাৰ সমীকৰণটো যাক আমি সমাধান কৰি পিনে আমি x ৰ ভ্যালু পাম কেনেকৈ সমাধান কৰিলো এইটো প্ৰথম বাহুৰ দিশ এইটো সেকেন্ড বাহুৰ দিশ আৰু এইটো থাৰ্ড বাহুৰ দিশ গতিকে এই তিনটা যোগ কৰি পিনে আমি 4x - 3 পালো আৰু সমান চিনৰ সোঁফালে 29 সেন্টিমিটাৰ আগৰ পৰাই আছে তাৰ নেক্সট ষ্টেপটোত 4x টো এইফালে থাকি গ'ল আৰু -3 টো সোঁফালে লৈ গ'লে আমি 29 + 3 হৈ যাব 29 + 3 32 হ'ল ইয়াৰ পৰা আমি x ৰ ভ্যালুটো পাম কেনেকৈ এইটো 4 টো এইফালে পূৰণ হৈ আছে সোঁফালে লৈ গ'লে 32 লগত ডিভাইড হৈ যাব 32 divided by 4 = 8 সেন্টিমিটাৰ আমি কোনটো বাহুৰ দৈৰ্ঘ্য পালো আমি থাৰ্ড বাহুৰ দৈৰ্ঘ্য পালো গতিকে থাৰ্ড বাহুৰ দৈৰ্ঘ্য যেতিয়া পালো তেন্তে আমি ফাৰ্স্ট বাহুৰ দৈৰ্ঘ্যটো কিমান আছিল x + 2 x ৰ ভ্যালু 8 আছিল তাৰ লগত 2 যোগ কৰি পিনে আমি প্ৰথম বাহুৰ দৈৰ্ঘ্যটো পাই গলো সেকেন্ড বাহুৰ দৈৰ্ঘ্যটোৰ কন্ডিশনটো কি আছিল 2x - 5 2 লগত 8 পূৰণ কৰি -5 কৰিলো 11 সেন্টিমিটাৰ হ'ল আৰু এইটো থাৰ্ড বাহুৰ দৈৰ্ঘ্য যোনটো আমি সমীকৰণটো সমাধান কৰিয়ে পাইছিলো হ'ব এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ নেক্সট কুৱেশ্যনটো 7 নম্বৰ কুৱেশ্যন নম্বৰ 7ত কৈছে যে এটা সংখ্যাৰ 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান হয় সংখ্যাটো উলিয়াবলৈ দিছে তোমালোকক আমি নাজানো যে সংখ্যাটো কি আমি ধৰি ললো সংখ্যাটো x আৰু x ধৰি পিনে আমি সমাধানটো কেনেকৈ কৰিলো তাক চাওঁ আহা আমি ধৰি ললো সংখ্যাটো x এতিয়া কৈছে এটা সংখ্যাৰ 6 গুণ আমি তাক 6 মাল্টিপ্লাই কৰিলো 6x হ'ল এটা সংখ্যাৰ 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান হয় সংখ্যাটোৰ লগত 12 যোগ কৰি পিনে এই গোটেইটোক আমি ইনটু 3 কৰি দিলো তেতিয়া আমি এই কন্ডিশনটো মতে ৰাখিটো পালো এতিয়া এই 6 গুণ আৰু এইটো পালো যে এই 6 গুণ আৰু এইটো সমান হ'ব প্ৰশ্নটোৰ মতে গতিকে এই দুটাক আমি সমান কৰি পিনে লিখিলো আৰু এইটোৱে হৈ গ'ল আমাৰ পাব লগা সমীকৰণটো যাক আমি সমাধান কৰিব লাগে এতিয়া সমাধান আমি কেনেকৈ কৰিম 6x টো ইফালে সেম থাকি গ'ল আৰু আমি 3 টো x ৰ লগত প্ৰথমে পূৰণ কৰিলো তাৰ 3x হ'ল তাৰ পিছত 3 টো 12 ৰ লগত পূৰণ কৰিলো 36 হ'ল 6x - 3x টো বাওঁফালে লৈ যোৱাৰ কাৰণে 6x - 3x হ'ল আৰু সমান চিনৰ বিপৰীতে
36 টো সেম থাকি গ'ল এতিয়া 6x - 3x 3x হ'ল is equal to 36 আৰু এতিয়া আমি x ৰ ভ্যালু পাম যে 36 divided by 3 is equal to 12 হবনে এতিয়া সংখ্যাটো কি সংখ্যাটো হ'ল আমাৰ 12 আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চনটো মই 9 নম্বৰ কোৱেশ্চনটো লৈছো 8 নম্বৰ কোৱেশ্চনটো একদম সহজ তোমালোকে নিজে ঘৰত কৰিবা এতিয়া আমি 9 নম্বৰ কোৱেশ্চনটো চাওঁ ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক অখণ্ড সংখ্যাক যদি আমি যিকোনো অখণ্ড সংখ্যা এটা লওঁ যেনিবা 3 তাৰ নেক্সট অখণ্ড সংখ্যাটো কি 4 আৰু তাৰ নেক্সট অখণ্ড সংখ্যাটো 5 হবনে এটা যদি আমি প্ৰথম অখণ্ড সংখ্যাটো 3 লওঁ এটা 4 পাবলৈ হলে আমি 3 লগত 1 যোগ কৰিব লাগিব আৰু 5 পাবলৈ হলে 3 লগত 2 যোগ কৰিব লাগিব হয়নে তেনেকৈ যদি আমি এটা সংখ্যা x লওঁ x এটা অখণ্ড সংখ্যা তাৰ নেক্সট সংখ্যাটো কি হ'ব x + 1 হ'ব আৰু তাৰ নেক্সট অখণ্ড সংখ্যাটো পাবলৈ আমি x + 2 কৰিব লাগিব নহয় নে এতিয়া আমি সমাধানটো কেনেকৈ কৰিলো তাক চাওঁ আহা মই কোৱা ধৰণে প্ৰথমটো অখণ্ড সংখ্যা আমি x ললো যেহেতু আমি অখণ্ড সংখ্যা নাজানো দ্বিতীয়টো অখণ্ড সংখ্যা x + 2 আৰু তৃতীয়টো অখণ্ড সংখ্যা x + 2 ললো ঠিক আছে এতিয়া আমাক কৈছে যে ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক অখণ্ড সংখ্যা ক্ৰমে 2 3 আৰু 4 ৰে পূৰণ কৰি পোৱা সংখ্যাকেইটাৰ যোগফল 119 হ'ব প্ৰথমটো অখণ্ড সংখ্যা 2 ৰে পূৰণ কৰিলো পালো 2x দ্বিতীয়টো অখণ্ড সংখ্যা x + 1 আছিল তাক 3 ৰে পূৰণ কৰিলো আৰু তৃতীয়টো অখণ্ড সংখ্যা x + 2 আছিল তাক আমি 4 ৰে মাল্টিপ্লাই কৰিলো এতিয়া গোটেই তিনটা যোগ কৰি যোগফল আমি 119 পালো যোনটো আমি এনে কৰি লিখি পিনে আমি আমাৰ সমীকৰণটো পালো যাক আমি এতিয়া সমাধান কৰিব লাগিব এই গোটেই কিটা ৰাখি যোগ কৰি পিনে আমি পালো 9x + 11 আৰু সমান চিনৰ সোঁফালে 119 সেম থাকি গ'ল এতিয়া 9x টো এইফালে ৰাখিলো আৰু 11 টো সমান চিনৰ সোঁফালে নিবলৈ হলে আমি -11 কৰিলো 119 ৰ লগত পালো কিমান 108 পালো এতিয়া x ৰ ভ্যালুটো কিমান হ'ল 108 ক 9 এ ডিভাইড কৰি পিনে আমি আনসাৰটো 12 পালো এতিয়া আমি প্ৰথমটো অখণ্ড সংখ্যা 12 x + 1 দ্বিতীয়টো অখণ্ড সংখ্যা যোনটো হ'ল 13 আৰু x + 2 তৃতীয়টো অখণ্ড সংখ্যা যোনটো হ'ল 14 বা 14 হবনে আমি শেষৰটো প্ৰশ্ন সমাধান কৰিবলৈ চেষ্টা কৰিম যোনটো হৈছে কোৱেশ্চন নম্বৰ 10 তাত কৈছে যে 20 বছৰৰ পিছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম হ'ব স্মিতাৰ বৰ্তমান বয়স কিমান হ'ব আমি বৰ্তমান বয়স স্মিতাৰ নেজানো হেহে আমি x ধৰিম ঠিক আছে x ধৰি পিনে কেনেকৈ আমি সমাধান কৰো তাক চাওঁ আহা আমি সমাধানটো পাবলৈ হলে আমি স্মিতাৰ বৰ্তমান বয়স x ধৰিলো 20 বছৰৰ পাছত স্মিতাৰ বয়স কিমান হ'ব সিম্পল বৰ্তমান বয়সৰ লগত 20 বছৰ যোগ দিব লাগিব x + 20 হ'ব আৰু সেই 20 বছৰৰ পাছত বৰ্তমান বয়সৰ 5 গুণৰ পৰা -4 কৰিব লাগিব তেতিয়া স্মিতাৰ বয়সটো আজিৰ পৰা 20 বছৰৰ পিছৰ বয়সৰ লগত সমান হ'ব আজিৰ পৰা 20 বছৰ পিছত স্মিতাৰ বৰ্তমান বয়স x + 20 হ'ব আৰু 5x - 4 টো সমান চিনৰ সোঁফালে আমি লিখিলো যোনটোৱে আমাক দিলে এটা সমীকৰণ এই সমীকৰণটো আমি সমাধান কৰিব লাগিব সমাধান কৰিবলৈ আমি এই বাওঁফালে থকা x টো সোঁফালে নিলো আৰু আমি লিখিলো ইয়াত 5x - x আৰু এই -4 টো আমি 20 ফালে নিলো 20 + 4 হৈ গ'ল ঠিক আছে এতিয়া 5x - x = 4x আৰু 20 + 4 = 24 এতিয়া x ৰ ভ্যালু কিমান হ'ব 24 / 4 = 6
এতেকে এক্সটো কি ধৰিছিলোঁ স্মিতাৰ বৰ্তমান বয়স ধৰিছিলোঁ নে এক্স ইজ ইকুৱেল টু 6 হ'লে বৰ্তমান বয়স 6 years হ'বনে আশা কৰোঁ তোমালোকে সকলোৱে ইয়ালৈকে ভালদৰে বুজি পালা আৰু তোমালোকে 8 নম্বৰ কুৱেশ্যনটো অনুশীলনী 2.2 8 নম্বৰ কুৱেশ্যনটো নিজে কৰি চাবা আৰু নোৱাৰিলে মোক হোৱাটছএপ যোগে কণ্টেক্ট কৰি পিনে সুধিবা আৰু যদি কিবা নোৱাৰা ইয়াৰ ভিতৰত তেন্তেও তোমালোকে হোৱাটছএপ যোগে মোক কণ্টেক্ট কৰি সুধিব পাৰা থ্যাংক ইউ